মই শহীদজনৰ আত্মা কবি ঋষামণি আত্মাৰা পাঠ ৰমাকান্ত দাস মুখেৰে বিন বজাই বাকচত ভৰাই কান্ধত তুলি লৈ মোক লৈ আনিছে আৰু তোমালোকে চাৰিওফালে ঘেৰি আছা কোনোবাই চাই আছে মোৰ পত্নীৰ মুখলৈ আজিৰ পৰা যে উকা হৈ পৰিব তাইৰ শিৰৰ সেউতা মায়ে কান্দি কান্দি দেখোন ভাগৰি পৰিছে আৰু মোৰ দুবছৰীয়া সন্তানটোৱে তধা লাগি চাই আছে মানুহৰ মুখলৈ তাৰ পা মাতটোৱে মই ভালদৰে শুনিব নাপালোঁ মাথো তাক দি আহিলোঁ মাকৰ কোলাত মোৰ স্মৃতি স্বৰূপে তাইৰ চাগে বহুত কষ্ট হ'ব যেতিয়া সন্তানটোৱে পা মাতিবলৈ ল'ব হৃদয়খনে চাগে হাহাকাৰ কৰিব আৰু বুকুত সাৱটি লৈ কান্দিব মোৰ বহুত কথাই কৈ যাবলৈ মন আছিল কিন্তু বেছি সময় যে নাপালোঁ মাথো মৃত্যুক সাৱটি ল'লোঁ শেষত মাথো কৈ যাওঁ মোৰ মৃত্যু দেশৰ বাবে দহৰ বাবেই হৈছে মোৰ মৃত্যু দেশৰ বাবে দহৰ বাবেই হৈছে ধন্যবাদ।